Hello everyone. আজি টপিকটো very interesting. নিজৰ পছন্দৰ ছোৱালীজনীক প্ৰপ'জ কেনেকৈ কৰিব? ফিল্মি ষ্টাইলত নে ওল্ড ষ্টাইলত? পাৰ্কত, পূজাত, কলেজত নে বিহুত? ক'ত কৰিম বুলি ভাবিছে? কেতিয়া কৰিম বুলি টাৰ্গেট আছে? ভেলেন্টাইন্স ডে দিনা, ৰ'জ ডে দিনা নে বাৰ্থডে দিনা? কনফিউজন লাগি গ'ল নেকি? চিন্তা নকৰিব। আজি যিকেইটা টিপছ আগবঢ়াম আপোনাৰ 100% কামত আহিব। মাত্ৰ ভিডিঅ'টি স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব। শেষত আপোনাৰ বাবে স্পেচিয়েলি এটা বনাছ টিপ আগবঢ়াম। আপোনাৰ যদি সেই ছোৱালীজনীক দেখিলে ভাল লাগে, ওচৰলৈ গ'লে দিলৰ ধৰকন বাঢ়ি যায়, তাইৰ চকু যদি ভাল লাগে, তাইৰ হাইটি ভাল লাগে, তাইৰ পাৰ্চনেলিটিটো ভাল লাগে, তাইৰ লগত সময় অতিবাহিত কৰি ভাল লাগে, আৰু যদি তাই ওচৰত নাথাকে তেতিয়া মনটো উকা উকা লাগে, দেন য়েছ ইউ আৰ ইন লাভ। আপুনি যে তাইক ভাল পায়, আই লাভ ইউ বোলা এই লাইনটোতো তাইক ক'ব লাগিব না। গতিকে এই পৰিৱেশটো বা পৰিস্থিতিটোৰ বাবে সাজু হ'ব লাগিব নিশ্চয়। আপোনাৰ এটা সাধাৰণ ভুলৰ বাবে যদি তাই ন' কৈ দিয়ে, সেয়েহে ছোৱালীজনীক প্ৰপ'জ কৰাৰ আগতে জানিবলগীয়া কেইটামান টিপছ আগবঢ়াইছোঁ, লগতে এটা বনাছ টিপ শেষত। ছোৱালীজনীক প্ৰপ'জ কৰিবলৈ যাওঁতে 1 নম্বৰতে গুৰুত্ব দিব লাগে টাইমিং। আগতীয়াকৈ কোনো প্লেনিং নোহোৱাকৈ এজনী ছোৱালীক ভাল লাগিল বুলিয়ে যদি ডাইৰেক্ট আই লাভ ইউ বুলি কৈ দিয়ে, তেতিয়া 80% চান্স থাকে যে উত্তৰটো ন'য়ে আহিব। যদিও তাই য়েছ কয়, এনে ক্ষেত্ৰত তাই আপোনাক যেনেকৈ য়েছ কৈছে ঠিক তেনেকৈ বেলেগকোতো ক'ব পাৰে। সেয়েহে কাৰোবাক প্ৰপ'জ কৰাৰ আগতে প্ৰথমতে তাইক জানিবলৈ চেষ্টা কৰিব, তাৰপিছত বন্ধুত্বৰ জৰিয়তে আপোনাকো জানিবলৈ তাইক সুবিধা দিব, তাৰপিছত তাইৰ লগত ক্ল'জ হোৱাৰ পিছতহে প্ৰেমৰ প্ৰস্তাৱৰ বাবে লাহে লাহে আগবাঢ়িব। তেতিয়া চাব তাইৰ পৰা উত্তৰটো ডেফিনেটলি য়েছে আহিব। সেয়েহে প্ৰপ'জ কৰাৰ বাবে টাইমিং ইজ ভেৰি ইম্পৰ্টেণ্ট। পইণ্ট নম্বৰ 2, বি ইয়ৰ চেল্ফ। এইটো এটা বহুত দৰকাৰী বিষয়, যিটো সকলোৱে ধ্যান দিব লাগে। আপুনি যেনেকুৱা তেনেকুৱাই থাকিলে ভাল, নহ'লে পিছৰ প্ৰব্লেম হ'ব পাৰে। নিজকে অতি সাধাৰণভাৱে তাইৰ আগত উপস্থাপন কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱাৰ সময়ত যিমান পাৰে সিমানেই সহজ হ'বলৈ চেষ্টা ৰাখিব। তাইও হয়তো এইটোৱে বিচাৰিব যে আপুনি আচলতে মানুহজন যেনেকুৱা তেনেকুৱাই আপোনাক সেই সময়ত পাওক। যিটো কথা তাইক ক'ব বিচাৰিছে সেইটো যাতে অন্তৰৰ পৰা ক'ব পাৰে, সেইটো চেষ্টা ৰাখিব। নম্বৰ 3, বি কনফিডেণ্ট। প্ৰায়ে দেখা যায় যে কিছুমান ল'ৰাই বুকু ফিন্দাই ছোৱালীক প্ৰপ'জ কৰিবলৈ যায়, পিছত নিজৰ ওপৰতে কনফিডেণ্ট কম থকাৰ বাবে হাই হেল্ল' কৰিয়ে আকৌ ঘূৰি আহে। নিজৰ ওপৰত কনফিডেণ্ট থাকিব লাগিব, সেই বুলি কিন্তু অভাৰ কনফিডেণ্টটো ভাল নহয়। মোৰ কনফিডেণ্ট আছে বুলি যদি গৈ যা তা কৈ দিয়ে, তেতিয়া ওলোটাটোহে হ'ব পাৰে। সেয়েহে লাহে ধীৰে যাব, দীঘলকৈ উশাহ এটা ল'ব, মনটো স্থিৰ কৰি লৈহে নম্ৰভাৱে তাইৰ ওচৰত প্ৰেমৰ প্ৰস্তাৱ ৰাখিব। এনেকুৱাকৈ কৰিব যেন তাইৰ পৰা কিবা এটা বিচাৰিছে। লক্ষ্য ৰাখিব যাতে প্ৰপ'জ কৰাৰ সময়ত আপোনাৰ এটিটিউড প্ৰকাশ নাপায়। 4 নম্বৰটো হ'ল প্ৰপ'জ কেতিয়া কৰিব। বহুতো আশা আৰু আত্মবিশ্বাসেৰে প্ৰপ'জ কৰাৰ পিছত যদি য়েছ আহে কিমান ভাল লাগিব নহয় জানো? সেয়া আৰু বেছি ভাল লাগিব আৰু মেমৰেবল হ'ব সেই দিনটো যদি এটা বিশেষ দিন হয়। কি ক'ব বিচাৰিছোঁ ধৰিব পাৰিছেনে? চিন্তা কৰকচোন, সেই দিনটো যদি তাইৰ বাৰ্থডে হয় বা আপুনি প্ৰপ'জ কৰিবলৈ ঠিক কৰা সেই দিনটো যদি সেই দিনটোৱে হয় বা তাৰিখটোৱে হয় যি তাৰিখত আপোনালোকৰ প্ৰথম চিনাকি হৈছিল, লগতে ঠাইটোও যদি সেইটোৱে হয় য'ত প্ৰথম লগালগি হৈছিল, কি ভাল লাগিব হয়নে? বেছিভাগ ল'ৰা বা ছোৱালীয়ে ভেলেণ্টাইন্স ডে বা ৰ'জ ডে এই দুটা দিনকে প্ৰপ'জ কৰিবৰ বাবে বেছিকৈ প্ৰিফাৰেঞ্চ দিয়ে। তথাপি অসমীয়া মানুহ হিচাপে অসমৰ কিছুমান বিশেষ উৎসৱ বা তিথিত প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াবৰ বাবে এটা ভাল দিন হ'ব বুলি মই অনুভৱ কৰোঁ। আপুনি কি ভাবে কমেণ্ট কৰি জনাবচোন। 5 নম্বৰ টিপছটো বহুত গুৰুত্বপূৰ্ণ, যে প্ৰপ'জ কেনেকৈ কৰিব, কেতিয়া প্ৰপ'জ কৰিব আৰু ক'ত কৰিব, সেই সকলোবোৰ প্লেনিং কৰাৰ পিছত এতিয়া কেনেকৈ কৰিব। এইটো এইকাৰণে গুৰুত্বপূৰ্ণ যে আপুনি আপোনাৰ প্ৰপ'জ কৰাৰ সেই মুহূৰ্তটো সদায় মেমৰেবল কৰিবলৈ চেষ্টা কৰিব। তাৰ বাবে আপুনি প্ৰথমতে ভালদৰে ড্ৰেছ আপ কৰিব লাগিব। ভাল অকণমান ৰোমান্টিক টাইপৰ পাৰফিউম ইউজ কৰিব। আৰু এটা বহুত ধ্যান দিবলগীয়া কথা যে মুখৰ পৰা যাতে সেই সময়ত বেয়া গোন্ধ নোলায়। প্ৰপ'জ কৰাৰ দিনা গিফ্ট নিদিব, মাত্ৰ হাতত এটা ৰঙা গোলাপ লৈ এটা আঁঠু মাটিত থৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াব। এই ষ্টাইলটো অল্ড ফেশ্বন হ'লেও কিন্তু আজিও বহুত ইফেক্টিভ। নম্বৰ 6, ৰিহাৰ্চ। মানে আগতীয়াকৈ কি ক'ম কেনেকৈ ক'ম সেইটো অলপ প্ৰেক্টিচ কৰি ল'ব লাগে। ছোৱালীজনীৰ ওচৰত গৈ যদি বু বু বা কৰি থাকে, ক'ব লগা কথাখিনি ক'ব নোৱাৰে, তেতিয়া আপোনাক আনকনফিডেণ্ট যেন লাগিব। তেনেকৈ আপুনি ছোৱালী ইমপ্ৰেছ কৰিব নোৱাৰিব। সেয়েহে তেনেকুৱা যাতে কণ্ডিশ্যন এটা নহয় তাৰ বাবে আগতীয়াকৈ অলপমান প্ৰেক্টিচ বা ৰিহাৰ্চ কৰি ল'ব। বিকজ প্ৰেক্টিচ গিভছ আছ পাৰফেকশ্যন। এতিয়ালৈকে যিকেইটা টিপছ দিলোঁ সেইকেইটা যদি আপুনি ফ'ল' কৰে, তেতিয়া মোটামুটি এজনী ছোৱালীক প্ৰপ'জ কৰিবলৈ প্ৰায় সাজু হ'ব পাৰিব। এতিয়া শেষত এটা বনাছ টিপ আপোনাৰ বাবে।
এজনী ছোৱালীক প্ৰপ'জ কৰিবলৈ যোৱাৰ আগতে নিজে এবাৰ ভালদৰে চিন্তা কৰি ল'ব যে যিজনী ছোৱালীক প্ৰপ'জ কৰিবলৈ গৈ আছে বা চিন্তা কৰিছে তাই আপোনাৰ প্ৰপ'জেলটো কেনেদৰে ৰেছপন্স কৰিব পাৰে চমুকৈ তাইৰ লগত আপোনাৰ জমিব নে নাই আৰু এটা কথা যদি কিবা সন্দেহ থাকে তেতিয়াহ'লে আপুনি প্ৰপ'জেল আগবঢ়াৰ সময়ত মানসিকভাৱে ষ্ট্ৰং হ'ব লাগিব কাৰণ যদি ইয়েছ আহেতো বল্লে বল্লে কিন্তু যদি ন আহে তেতিয়া যাতে সেই পৰিস্থিতিটোৰ আপুনি মোকাবিলা কৰিব পাৰে আৰু যাতে সিচুৱেশ্যনটো কণ্ট্ৰল কৰিব পাৰে সেই সময়ত আপুনি এইটোও মানি ল'বলৈ সাজু থাকিব লাগিব যে সকলোকে সকলোৰে বাবে ঈশ্বৰে দিয়া নাই তাই হয়তো আপোনাৰ বাবে নহয় আপোনাৰ বাবে হয়তো অন্য এজনী ৰৈ আছে আজিলৈ এৰিছো ভিডিঅ'টি কেনেকুৱা পালে কমেন্ট বক্সত গৈ কমেন্ট কৰিব লগতে ভিডিঅ'টি চাই যদি ভাল পালে এটা লাইক কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন থ্যাংক ইউ টেক কেয়াৰ গুড বাই